ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাৰ চক্ৰত কিমানডাল দণ্ড আছে? শুদ্ধ উত্তৰটো হ'ব 24ডাল। প্ৰত্যেকটো কুৱেশ্যনৰ লগতে কেতিয়া আৰু কোন চনৰ পৰীক্ষাত প্ৰশ্নটো আহিছে উল্লেখ কৰি দিছোঁ, চাই ল'বা। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে ভাৰতৰ ড্ৰাইভিং লাইচেন্স লাভ কৰিবৰ বাবে বয়সৰ সৰ্বোচ্চ সময়সীমা কিমান? শুদ্ধ উত্তৰটো হ'ব বয়সৰ কোনো সময়সীমা নাই। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে কিমান চনত দূৰদৰ্শনে ৰঙীন টেলিভিছন অনুষ্ঠান আৰম্ভ কৰিছিল? বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো বহুত বেছি নলেজেবল হ'বলৈ গৈ আছে। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। শুদ্ধ উত্তৰটো হ'ব 1980 চনত। ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী কি? শুদ্ধ উত্তৰটো হ'ব ভাৰতীয় ময়ূৰ। 5 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰত চৰকাৰৰ উদ্যোগত লোৱা মিছন ইন্দ্ৰধনুষ কি কাৰ্যৰ লগত জড়িত? এই প্ৰশ্নটো আসাম পুলিচ 2016 এক্সামত আহি যোৱা প্ৰশ্ন। এই বছৰ অহাৰ সম্ভাৱনা বহুত আছে, সেইকাৰণে চাই যাবা। শুদ্ধ উত্তৰটো হ'ব টীকাকৰণ। ভাৰতৰ লৌহ মানুহ বুলি কাক জনা যায়? এই প্ৰশ্নটো তোমালোকৰ বাবে এৰি দিয়া হৈছে। যদি উত্তৰটো জানা তেন্তে কমেণ্ট বক্সত জনাই দিবা, আৰু যোনে যোনে শুদ্ধ উত্তৰটো দিবা নেক্সট ভিডিঅ'ত নাম উল্লেখ কৰি জনাই দিম। আজিৰ ভিডিঅ'ৰ নেক্সট আৰু ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে ৰাষ্ট্ৰীয় যুদ্ধ স্মৃতি সৌধ ক'ত অৱস্থিত? শুদ্ধ উত্তৰটো হ'ব নতুন দিল্লী। 8 নম্বৰ কুৱেশ্যনটো হৈছে নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমীখন কোনখন ৰাজ্যত অৱস্থিত? বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়, নোট কৰি থবা। শুদ্ধ উত্তৰটো হ'ব মেঘালয়। দালালস্থিত কোনখন চহৰত অৱস্থিত? শুদ্ধ উত্তৰটো হ'ব মুম্বাই। আন্তৰ্জাতিক উৎসৱ কুল্লু দশেৰা কোনখন ৰাজ্যত পালন কৰা হয়? শুদ্ধ উত্তৰটো হ'ব হিমাচল প্ৰদেশত। শূন্য জনক ৰূপে কোনজন ব্যক্তিক জনা যায়? শুদ্ধ উত্তৰটো হ'ব আৰ্যভট্টক শূন্য জনক ৰূপে জনা যায়। 12 নম্বৰ কুৱেশ্যনটো হৈছে ৰানছ এণ্ড ৰুইন নামৰ কিতাপখন কোনে লিখিছিল? শুদ্ধ উত্তৰটো হ'ব সুনীল গাভাস্কাৰে লিখিছিল। 13 নম্বৰ কুৱেশ্যনটো হৈছে প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন আছিল? শুদ্ধ উত্তৰটো হ'ব ৰাকেশ শৰ্মা। দ্য মৰ্নিং ছং অফ ইণ্ডিয়া কোনটো গীতৰ ইংৰাজী অনুবাদ হয়? শুদ্ধ উত্তৰ হ'ব জনগণ মন। 15 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতীয় ৰাষ্ট্ৰীয় নৃত্যৰ মূল উৎস নাট্যশাস্ত্ৰৰ ৰচক কোন? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, নোট কৰি থবা। শুদ্ধ উত্তৰটো হ'ব ভৰতমুনি। কথাকলি কোনখন ৰাজ্যত প্ৰচলিত লোকনৃত্য? শুদ্ধ উত্তৰটো হ'ব কেৰালা। সত্যমেৱ জয়তে শব্দটো ক'ৰ পৰা লোৱা হৈছে? শুদ্ধ উত্তৰটো হ'ব মুণ্ডক উপনিষদ। 18 নম্বৰ কুৱেশ্যনটো হৈছে স্বাধীন ভাৰতৰ প্ৰথমগৰাকী আইন আৰু ন্যায় মন্ত্ৰী কোন? শুদ্ধ উত্তৰটো হ'ব বি.আৰ. আম্বেদকাৰ। ভাৰতৰ সৰ্ববৃহৎ শৃংগৰ নাম কি?
শুদ্ধ উত্তৰটো হ'ব কাঞ্চনজংঘা। লোকসভাৰ প্ৰথম অধ্যক্ষ কোন? শুদ্ধ উত্তৰটো হ'ব গণেশ বাসুদেৱ মালাংকাৰ। ভাৰতৰ প্ৰথম মুখ্য নিৰ্বাচন আয়ুক্ত কোন? শুদ্ধ উত্তৰটো হ'ব সুকুমাৰ সেন। সাহিত্য একাডেমীৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? শুদ্ধ উত্তৰটো হ'ব নতুন দিল্লী। আপাতিনীসকল কোন ৰাজ্যৰ জনজাতি? শুদ্ধ উত্তৰটো হ'ব অৰুণাচল প্ৰদেশ। কোনগৰাকী হিন্দী কবি মধুশালা আৰু অগ্নিপথৰ বাবে জনাজাত? শুদ্ধ উত্তৰটো হ'ব হৰিবংশ ৰায় বচ্চন। 25 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ কোনখন ৰাজ্যৰ পৰা চিপকো আন্দোলনৰ আৰম্ভণি হৈছিল? শুদ্ধ উত্তৰটো হ'ব উত্তৰাখণ্ডৰ পৰা। সাপে সৰ্বাধিক কিমান দূৰত্বলৈকে দেখা পায়? শুদ্ধ উত্তৰটো হ'ব 2 কিলোমিটাৰ।